হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু আজি ভ্লগটো ষ্টাৰ্ট কৰিছোঁ সন্ধিয়াৰ পৰা। আচলতে আজি সন্ধিয়া সময়ত আমাক চাহ খাবৰ কাৰণে বৰমা এজনীয়ে মাতিছে। বৰমাজনীৰ ঘৰলৈ যাওঁ আৰু ভাবিলোঁ ভ্লগটো ষ্টাৰ্ট কৰোঁ। মোৰ লগত ভণ্টি যাব, মানে বৰমাজনীৰ ল'ৰাটো আজি বাৰ্থডে, সেইকাৰণে বৰমাজনীয়ে আমাক তেওঁলোকৰ ঘৰত চাহ খোৱাকৈ মাতিছিলে আৰু আমি এতিয়া যাবলৈ লৈছোঁ তেওঁলোকৰ ঘৰলৈ। ভিডিঅ'টো যেন চাই তাৰে আশা কৰিলোঁ। ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ, চাই যাওক আগলৈ। গৈ পালোঁগৈ ধুনহঁতৰ ঘৰত, ধুন আৰু মনকো লগতে লৈ যাবৰ কাৰণে। আৰু এয়া মই গৈ ধুনহঁতৰ ঘৰত বহি আছোঁগৈ। তাৰপিছত এয়া ধুন আৰু মই দুইজনী গৈ বৰমাহঁতৰ ঘৰত এনেকৈ বহি আছোঁ। মন আৰু ভণ্টিয়ে ভিতৰত কিবা এটা কৰিবৰ কাৰণে গৈছে। আৰু আজিৰ ভিডিঅ'টো পিছে এনেকৈহে আপোনালোকলৈ আগবঢ়াইছোঁ দেই। প্লিজ আপোনালোকে মাফ কৰি দিব ৰাতি ভিডিঅ' দিয়াৰ কাৰণে। আৰু এয়া বাৰ্থডে ঘৰৰ পৰিৱেশ দেখিছেনে? আচলতে এয়া কেক কাটিবৰ সময়তে আমি গৈ পালোঁগৈ। আৰু যিহেতু সিহঁতৰ ল'ৰাটোৰ বাৰ্থডে আছিলে, সেইকাৰণে এয়া সিহঁতৰ ঘৰৰ পৰিয়ালৰ মানুহক মাতিছিলে আৰু আমিও গ'লোঁ। তেনেকুৱাতে ভাল লাগিলে গৈ বহুত বেছিকৈ। এয়া কেক কাটিঙৰ সময় আৰু বৰ্তা, বৰমা, আমাৰ আমৈদেউ, তাৰপিছতে আমাৰ অকণমানি জীউ বেটা, মন, ধুন আৰু বাজনীও আছিলে। আৰু এয়া আমি তিনিওজনী তাৰপিছতে বহিলোঁ অকণমান এনেকৈ। ধুনে ভিডিঅ' কৰি দিলে আমাক। আৰু এয়া চাওকচোন, সৰু সৰু পোৱালি কেইটামানকো মাতিছিলে আৰু এনেকৈ মানে ধুনে ভিডিঅ' কৰি দিলে। আৰু মই ভাবিছিলোঁ ধুনে ফটো মাৰি আছে, কিন্তু নহয়, ধুনে যে ভিডিঅ'হে কৰি আছে। আৰু ইয়াৰ পিছদিনা দেখিছেনে, সেয়া বেটা মানুহে মানে এনেকৈ বাহিৰত খেলাই ৰাখিছিলোঁ। মায়ে আজি বেটাক মানে ফুট দি দিছে ধুনীয়াকৈ ওপৰত তলত। আৰু এয়া ভণ্টি গৈছিলে টাউনলৈ, তাই আহি আছে ছাতি এটা লৈ পিনি। কিন্তু আমাৰ বেটাই মানে এতিয়া ছাতি লৈ আহিছে কাৰণে ধৰিব পৰা নাই। আৰু খঙে উঠিছে নে কিনে নাজানো, মানে আঁতৰি দিছে ভণ্টি আহিছে কাৰণে। আৰু মই কৈছোঁ যে পি আহিছে চোৱা। আৰু এয়া দেখিছেনে, মই যে ফুচকা চেলেঞ্জ কৰিছিলোঁ, সেইদিনাখনেই কৰিছিলোঁ আচলতে। আৰু এয়া গ'লোঁ আমি ৰাতি, সেইদিনা ৰাতিলৈ আমি গ'লোঁ আমাৰ দাদা এজনৰ ঘৰত, মানে আমাৰ বৰ্তাৰ ল'ৰাৰ ঘৰ। আৰু মৰিয়নিত আছে তেওঁলোকৰ ঘৰ। আৰু আমি গৈ এয়া তেওঁলোকৰ ঘৰত সকাম আছিলে, বৰমাৰ সকাম আছিলে। আৰু গৈ এয়া বেটাক এৰি দিলোঁগৈ। পূৰা বেটাই লগৰ ল'ৰা ছোৱালী পাই খুব ভাল পাইছে। আৰু এয়া নাম গাইছে, মানে বৰমাৰ সকাম যিহেতু নাম এনেকৈ যিহেতু আমাৰ নাম এনেকৈ কৰে নিয়ম। আৰু এয়াই এইফালে ভাত বনাই আছে নিয়ম অনুযায়ী আৰু এইবিলাক। আৰু এয়া যিহেতু মৃতকৰ সকাম, সেইকাৰণে এয়া ৰাতিয়ে পাতিছে। আৰু আমাৰ মন গৈছিলে, মই গৈছিলোঁ, আৰু আমাৰ ভণ্টি গৈছিলে, মাও গৈছিলে। তাৰপিছতে আমি ৰাতি গৈছিলোঁ যিহেতু, এনেকৈয়ে ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকলৈ, অকণমান শ্বেয়াৰ কৰিলোঁ। বেটাই ইমান উৎপাত কৰিছে দেখিছেনে? তাৰপিছতে এয়া গোটেই ল'ৰা ছোৱালী পাৰ্টিৰ ভিতৰত আছোঁ, এইখিনি গোটেইখিনি লগতে ময়ো আছোঁ। আৰু মানে মই দেখাবলৈ চেষ্টা কৰিলোঁ আৰু গোটেইখিনি বাহিৰত নাম হৈ আছে আৰু ভিতৰত এইবোৰ ল'ৰা ছোৱালী। বেটাইও ইমান উৎপাত কৰিছে, মানে কি ক'ম আৰু। হেল্ল' গাইজ, আমি আজি নতুন এটা দিনত ভ্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু সন্ধিয়া সময়ত যাবলৈ ওলাইছোঁ। কাপোৰ চিলাব দিছিলোঁ আনিবৰ কাৰণে। এতিয়া গৈ থাকোঁ তালৈ। মই কি কৰোঁ দেখাই থাকিম। ধুন পঢ়িবলৈ লৈছিলে, লৰালৰিকৈ যাবলৈ ওলাইছোঁ, চাই যাওক আগলৈ।